তৰ্চা নদী, আমি তৰ্চা নদীত আহি পালোঁ এতিয়া। ভূটানৰ ফুনচিলিঙৰ পৰা আহি আমি তৰ্চা নদী আৰু ইয়াত নজৰা চাওঁ। তো নমস্কাৰ গাইজ, আজি হ'ল 15 আগষ্ট আৰু আজি বিশেষ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজি আমি বাইক ৰাইডত যাই আছোঁ বন্ধুসকলৰ সৈতে। বাইক চাইক পূৰা ৰেডি, ফ্লেগ শ্লেগ বনাই লৈছোঁ। এতিয়া যাই আছোঁ ৱেষ্ট বেংগলৰ ফালেদি যাম আৰু নিজৰ ঘৰৰ পৰা ওলাইছোঁ ফুনচিলিং ঠাইলৈ যাম, যিটো ৱেষ্ট বেংগলৰ সেইফালেদি যাব লাগে ভূটানৰ বৰ্ডাৰ পাৰ হৈ। তো গতিকে চাই থাকক ভিডিঅ'টো, এটা মেমৰিজ আৰু লগতে আজিৰ স্বাধীনতা দিৱসৰ সকলোলৈ স্বাগতম জনাইছোঁ। আহি শ্ৰীৰামপুৰ গেট পাম আৰু এতিয়া বৰ্ডাৰ ক্ৰছ কৰিম অলপ পিছতে। আৰু যাই আছিলোঁ ভয়ংকৰ পানী ৰাস্তাত। বৰ্তমান ৰেইনকোট আছে মোৰ লগত, ৰেইনকোট পিন্ধিছোঁ, বাইক চাইক ৰেডি। ইফালে ভয়ংকৰ পানী, চাওঁ কিমান দূৰ যাব পাৰোঁ। আৰু চাহ বাগান পাই গ'লোঁ, এয়া মাজেৰ বাৰী চাহ বাগান ষ্টাৰ্ট হৈছে অলৰেডি। ৰাস্তাটো অলপ ভাল হৈছে, বঢ়িয়া। আমি আহি পালোঁ ৱেষ্ট বেংগল, সোমাইছোঁ কোচবিহাৰ ডিষ্ট্ৰিক্ট আৰু বেছি দূৰ নাই, যাই থাকোঁ। ৰাস্তাটো অলপ ভাল হৈছে, বঢ়িয়া। আৰু এনেদৰে আহি আমি পালোহি ভূটান গেট। এইখন দেখিছেনে, ইয়াতে ভূটান গেট, এইফালেদি সোমাব লাগিব। ৱেষ্ট বেংগলৰ মাজেদি আহি জয়গাঁও এইখিনি এৰিয়া, আৰু জয়গাঁও টাউন এতিয়া ভূটান গেটত সোমাব লাগিব। আৰু ইয়াতে আছে আমাৰ ভাৰতীয় সেনা, ইহঁতৰ ভাৰতীয় সেনাৰ পৰা পাৰ্মিশ্যন লৈ ইফালে আছে ভূটান আৰ্মি। গতিকে ফাইনেলি আমি আহি পালোঁ, ভূটান এণ্ট্ৰি কৰিলোঁ আৰু হেল্প কৰি আছে, কেনেকৈ এণ্ট্ৰি কৰিব লাগে, কি কৰিব লাগে, গোটেইখিনি দেখাই দি আছে। ইয়াতে এণ্ট্ৰি কৰিব লাগিব এতিয়া। এইফালে এইটো চাইডত গেটটো আছে, গেট আছে, গেটেদি আমি সোমাইছোঁ। তাতে ইমান অলপ ছিকিউৰিটি ৰিজন, তো সেইকাৰণে আপোনালোকক ইমান ভিডিঅ' দেখাব নোৱাৰিলোঁ। বাট এতিয়া আমি দেখাই আছোঁ কিমান নম্বৰ আছে। আৰু ইয়াত নম্বৰ আছে আদি। অনুভৱটো কেনেকুৱা আপোনাৰ? বহুত ভাল লাগিল, প্ৰথমবাৰ আহিলোঁ, চাগে ভাল লাগিছে। ভাল লাগছে ন? আৰু যদি এইফালে যাব দিল হয় আৰু বেছি ভাল লাগিছে। ঠিক আছে, অলপ চাওঁ আৰু ঘূৰোঁ, আপোনালোকে চাওক আমাৰ এক্সপিৰিয়েঞ্চটো। আহক অলপ আগত যাওঁ। অলপ আগলৈকে যাওঁ এতিয়া, চাওঁ কি পাওঁ।
আৰু এইটো হ'ল টৰ্চা নদী। আমি টৰ্চা নদীত আহি পালোঁ এতিয়া। ভূটানৰ ফুনচিলিঙৰ পৰা আহি আমি টৰ্চা নদী পালোঁ। আৰু এইটো ব্ৰিজ হেংগিং ব্ৰিজ হয়, আৰু এইটো টৰ্চা নদী হয় এইটো ব্ৰিজটো। আৰু এইপিনে আছে এনেকুৱা টৰ্চা নদী। গতিকে এইটো ৰাস্তা দি এইটো ব্ৰিজ হয়। এইফালেদি এইটো ছাইডত যাব নোৱাৰে, কাৰণ সেইফালে ভূটানৰ চিটিজেনশ্বিপ বিচাৰে, নাইবা পাৰ্মিট লাগিব। যদি আমি ইণ্ডিয়াৰ পৰা আহিছোঁ পাৰ্মিটটো লাগিব। গতিকে বাইক লৈ আমি সেইপিনে যাব নোৱাৰোঁ, কিন্তু খোজকাঢ়ি অলপমান সেইখিনিলৈকে যাব পাৰোঁ। গতিকে এই ব্ৰিজটোদি যাই আছোঁ আৰু আপোনালোকে চাই থাকক। বাট ইয়াত পৰিৱেশটো বহুত ভাল। যিটো নেচাৰেল ভিউ আছে, আপোনালোকে গম পায় যে আমি ভূটানত আহিলে এনেকুৱা ধৰণৰ ফ্লেগ কিছুমান ইয়াত আমি দেখা পাওঁ। গতিকে এইটো আৰু ভাল লাগে আৰু ইয়াতে বহুত ধুনীয়া। তো বাকী ভালে লাগিছে ভূটান আহি, আৰু আপোনালোকে আহিব পাৰে ইয়াত ভূটানলৈ আহি। আৰু আমি হাচিমাৰা, ৱেষ্ট বেংগল হাচিমাৰা হৈ আহিছোঁ। হাচিমাৰা হৈ জোৰেগাঁও নে কি আছিলে এইটো চাইডতে আহিব পাৰে। এতিয়া অলপমান আগুৱাই যাই আছোঁ আৰু অসমত আহিম। ইয়াতে মানে এটা ৰিক্স হয়, মানে কি হ'ল এইটো চাওক তলত, ইয়াতে যদি মোবাইলটো পৰি যায় শেষ আৰু মানে আৰু এই তলত ডাইৰেক্ট। আৰু পানী ইমান বেছি আছে, ভালো লাগিছে বাকী আহি। এতিয়া যাওঁ, আগত যাম। আৰু এইখিনি আছিল টৰ্চা ৰিভাৰ, টৰ্চা নদী। কেনে লাগিল? মজা মজা হা। পানী পৰি আছে। এইটো এটা পাৰ্ক হয়, আৰু ইয়াত এটা মনেষ্ট্ৰী আছে। এইটো মনেষ্ট্ৰী হয় ইয়াৰে। এনভাইৰনমেণ্টটো ধুনীয়া, ইয়াত মানুহ আহে আৰু চব হয়। মই বাৰু ভিতৰলৈ নাযাওঁ, কাৰণ সময় বহুত লেট হৈ গৈছে আৰু যাব লাগিব। তো গতিকে ইয়াৰ পৰা বেক হ'লোঁ, কিন্তু লোকে আহি চাব পাৰে। একদম মেইন পইণ্টতে হৈ আহিলোঁ মনেষ্ট্ৰীটো। টাউনৰ মাজমজিয়াত, আৰু চাবলৈ ভাল। ইয়াতে হোটেল চোটেল বহুত আছে। যদি আহে ফুনচিলিঙলৈ তেতিয়াহ'লে ইয়াত হোটেল ল'ব পাৰে, আৰু হোটেল লৈ এনেকৈ ঘূৰিব পাৰে, এক্সপ্ল'ৰ কৰিব পাৰে। এইখনো গেট, এইটো মেইন ৰোড হয়, এইফালে সোমাব পাৰে, গেট আছে। এইখন টাউন হয়, ইয়াতে হোটেল বহুত আছে, ৰেষ্টুৰেণ্ট আছে, যাব পাৰে। দিয়া মই যাওঁ। লাহে লাহে সময় হৈছে, আমি যাব লাগিব। জুম আহি পোৱা নাই। তো ভিডিঅ' বেলেগ আৰু দেখাব, কি দেখাম আৰু। এয়া আছিল ফুনচিলিঙৰ
ইয়াতে ঠিক আছে বাই বাই। আৰু এই আছিল ভূটানৰ ফুনচিলিং। যিমান দূৰ পাৰিছোঁ সিমান ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিছোঁ। গতিকে আজিলৈ এৰিছোঁ, সকলোলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। বাই বাই, টাটা।